নমস্কাৰ মোৰ অংকিতা ডেকা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইখনমান মাছৰাইজ স্কুটাৰ ছিংগল চাদৰ লৈ আনিছোঁ। পিয়ৰ মাছৰাইজ স্কুটাৰ হয়, গৰমৰ দিনত পিন্ধিবৰ কাৰণে একেবাৰে আৰামদায়ক আৰু যদি আপোনালোকৰ ভাল লাগে বা মন পচন্দৰ হয় অৰ্ডাৰ কৰিব পাৰিব। আহকচোন এটা পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। প্ৰথমতে দেখাই দিছোঁ এখন ববি পাৰিৰ ছিংগল চাদৰ। পাৰিটো ববি পাৰি দিয়া হৈছে আৰু ইয়াৰ দিশটো হৈছে বগা মাছৰাইজ সূতা আৰু বানীটো বৈ দিয়া হৈছে গোলপীয়া ৰঙৰ মাছৰাইজ সূতা। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ, বহুতে বিচাৰি আছিল ছিংগল চাদৰ মাছৰাইজ সূতাৰ। আৰু এয়া চাব, আহল বহল ডাঙৰ দীঘল এখন পিয়ৰ মাছৰাইজ সূতাৰ ধুনীয়া ছিংগল চাদৰ। যদিহে আপোনালোকৰ মন পচন্দৰ হয় বা ভাল লাগে ল'ব পাৰিব। ৰঙিয়াৰ নলবাৰীৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব। ৰঙিয়াৰ মেইন হাৱেৰ পৰা আৰু নলবাৰীৰ কলেজ চক, মছজিদ চক নতুবা বিৰেন গেৰেজৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব। দূৰৰ হ'লে অনলাইন যোগে পঠাই দিয়া হ'ব। এইখন চাব, কুৰিয়াৰ চাৰ্জ বা শ্বিপিং চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব আৰু তেতিয়া পে'মেণ্টটো অনলাইন হ'ব যদিহে মই আপোনালোকৰ মেইন লোকেশ্যনলৈ পঠাই দিব লগা হয়। নেক্সট আন এখন ববি পাৰি দিয়া চাদৰ ছিংগল চাদৰ দেখাই আছোঁ। ডিজাইনটো এনেকুৱা ধৰণৰ দিয়া হৈছে, বগা হয়, দিশ আৰু বাণী দুয়োটা বগা ৰঙৰ হয়, মাছৰাইজ সূতা। এয়া চাব, বহুতে বিচাৰি আছিল, ডিজাইনটো এনেকৈ দিয়া হৈছে। আজি মই আপোনালোকৰ ওচৰত দেখুওৱা ছিংগল চাদৰ কেইখন নীলা পাৰি, ববি পাৰি, ক্ৰীম ৰং আৰু সেউজীয়া ৰঙা এনেকুৱা ছিংগল চাদৰ লৈ আনিছোঁ। গোটেইকেইখনে মই ভালদৰে দেখাম। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব, যিহেতু ভিডিঅ'ত মই গোটেইখিনি কথা জনাওঁ, ক'ৰ পৰা কেনেকৈ অৰ্ডাৰ কৰিব লাগে, যাতে আপোনালোকে কথাখিনি বুজি পায়। কাৰণ বহুতে এনেকুৱা কৰে, ভিডিঅ'টো কাটি কাটি চাব, পিছত ক'ব কেনেকৈ অৰ্ডাৰ কৰিম। প্ৰথমতে বহুত বেছি মেছেজ কৰিব, ফোন কৰিব, পিছত ক'ব যদিহে কেছ অন ডেলিভাৰী নহয় আমি ল'ব নোৱাৰোঁ, কাৰণ আজিকালি বহুতে ঠগায়। মই আগতেও জনাইছোঁ, যদিহে আপোনালোক দূৰৰ হ'লে যদি ৰঙিয়া ষ্টেচনলৈকে আহিব পাৰে, ট্ৰেইনত আহিব পাৰে, মোৰ কোনো ধৰণৰ প্ৰব্লেম নাই। এনেকুৱা নহয় যে ঘৰলৈকে আহিলে কাপোৰযোৰ ল'ব নোৱাৰিব বা চাদৰখন ল'ব নোৱাৰিব, এনেকুৱা প্ৰব্লেম নাই। কিন্তু আপোনালোকক ঘৰলৈকে দিব যাব নোৱাৰিম দূৰৰ হ'লে। আপোনালোকে ৰঙিয়া আৰু নলবাৰীৰ পৰা ধুনীয়াকৈ ল'ব পাৰিব। এইখন চাব, বহুত বেছি ধুনীয়া হয়, ডিজাইনটো এনেকৈ দিয়া হৈছে। আন এখন ববি পাৰি দেখাই আছোঁ। ডিজাইনটো ছেম হয়, কিন্তু মাজৰ বুটাকেইটা অলপ বেলেগকৈ দিয়া হৈছে। মানে সেইখনত বুটাটো আৰম্ভণিতে এডাল আঁচ দিয়া হৈছিল, মানে যিটো মাজৰ বুটাটো আৰম্ভণিতে এডাল আঁচ দিয়া হৈছিল আৰু শেষত দিয়া হৈছিল। কিন্তু এইখন চিম্পুল হয়। আপোনালোকৰ যিখন ভাল লাগে বা মন পচন্দৰ হয় স্ক্ৰীনশ্বট লৈ সেইখনে অৰ্ডাৰ কৰিব। স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে বা হোৱাটছএপ নম্বৰ দিয়া আছে। নেক্সট মই আন এখন সেউজীয়া পাৰিৰ ছিংগল চাদৰ দেখাই আছোঁ। এইখন চাব, ডিজাইনটো এনেকৈ দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল হয়, গোটেইকেইখন চাদৰে আহল বহল ডাঙৰ দীঘল আছে। ডিজাইনটো এনেকৈ দিয়া হৈছে, চিম্পুল হয়, যিহেতু ৰাফ ইউজ কৰাৰ কাৰণে এই চাদৰকেইখন খুবেই প্ৰয়োজন গৰমৰ দিনত পিন্ধিবৰ কাৰণে। নেক্সট ক্ৰীম ৰঙৰ পাৰি থকা আন এখন ছিংগল চাদৰ দেখাই আছোঁ। পাৰিটো ক্ৰীম ৰঙৰ হয়। এয়া মোৰ অংকিতা ডেকা চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। মেখেলা চাদৰৰ লগতে ছিংগল চাদৰ, ছিংগল মেখেলা, ধুতি, আনাকাটা চাদৰ, আনাকাটা গামোচা, চেলেং চাদৰ, ৰুমাল আদি পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ হোৱা বুটা এনেকুৱা নাপাব। কেৱল হাতে বোৱা কাপোৰবিলাক পাবৰ কাৰণে আপোনালোকে পলম নকৰি এতিয়াই মোৰ অংকিতা ডেকা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ডিজাইনটো এনেকৈ দিয়া হৈছে। নেক্সট আন এখন ৰঙা ৰঙৰ পাৰি দিয়া ছিংগল চাদৰ দেখাই আছোঁ। ডিজাইনটো এনেকৈ দিয়া হৈছে। এয়া আপোনালোকৰ যিখন ভাল লাগে বা মন পচন্দৰ হয় অৰ্ডাৰ কৰিব।
এতিয়াও যদি আপোনালোকে অংকিতা ৰেখা হাতে বোৱা মেখেলা চাদৰ ফেচবুক পেজটো যদি ফ'ল' কৰে নাই ফ'ল' কৰি থ'ব তাতো বিভিন্ন ধৰণৰ হাতে বোৱা মেখেলা চাদৰ ডিজাইন লগতে কালেকশ্যনবিলাক দিয়া হয় ডেইলি নেক্সট নীলা ৰঙৰ এখন ছিংগল চাদৰ দেখাই আছোঁ ডিজাইনটো এনেকৈ দিয়া হৈছে আহল বহল এঙৰ দীঘল আছে গোটেইকেইখন চাদৰে আহল বহল এঙৰ দীঘল আছে আপোনালোক যদি কোনোবা শকত নতুবা ওখও আছে তেনেহ'লে কোনো ধৰণৰ প্ৰব্লেম নাপাব এয়া চাবচোন আন এখন ছিংগল চাদৰ দেখাই আছোঁ খুবেই মৰম লগা হয় এই চাদৰখনো আৰু এইখনৰ ডিজাইনটো এনেকৈ দিয়া হৈছে অলপ বেলেগ ধৰণৰ ডিজাইন কৰি এয়া আৰু ববি পাৰি দিয়া চাদৰ 20খনৰো বেছি আছে আৰু গুলপীয়া বগাত গুলপীয়া ৰং বোৱা তেনেকুৱা চাদৰো আপোনালোকে পাব 10খনমান আৰু ক্ৰীম ৰঙৰ পাৰি দিয়া চাদৰ পাব 10খনমান ৰঙা ৰঙৰ অলপ কম আছে 5খনমান আছে আপোনালোকৰ যদি ভাল লাগে ল'ব পাৰিব এনেকুৱা যিহেতু চাদৰকেইখন পাই একে মই গোটেইকেইখন আৰু মেলি দেখুৱাৰ প্ৰয়োজন নাই এখন এখন দেখাই দিলোঁ আপোনালোকক যিমানখন লাগে আপোনালোকে হোৱাটছআপ কৰিব বা মেছেজ কৰিব ইয়াত প্ৰাইচবিলাক ক'ব নোৱাৰিম তাৰ বাবে ক্ষমা কৰিব আজি মই আপোনালোকৰ ওচৰত এইখনে ছিংগল চাদৰ লৈ আনিছিলোঁ মাছৰাইজ সূতাৰ যদিহে মন পচন্দ হয় অৰ্ডাৰ কৰিব আজিলৈ ইমানেই ধন্যবাদ